যাব পাৰি। আজি কোকৰাঝাৰৰ অসমৰ হিষ্ট্ৰীত প্ৰথমবাৰৰ কাৰণে দিছপুৰৰ বাহিৰত বা কেপিটেলৰ বাহিৰত যি এছেম্বলি ছেশ্যন আৰম্ভ কৰিছে, এই গোটেই প্ৰক্ৰিয়াটোৰ জৰিয়তে এটা বাৰ্তা অসমক গোটেই অসমবাসী বা ভাৰতবাসীক দিব বিচাৰিছে চৰকাৰে যে আজি এইটোৰ জৰিয়তে BTCৰ এটা সময়ৰ যি অশান্ত পৰিৱেশ আছিল, ইয়াত বিভিন্ন সময়ত যি গোষ্ঠীগত দাঙাবিলাক হৈছিল, শান্তিৰ পৰিৱেশ সৃষ্টি হোৱা নাছিল। এটা সময়ত BLT, NDFB বিভিন্ন গ্ৰুপে ইয়াত গা কৰি উঠিছিল। গোটেই ভাৰতবৰ্ষতে ইয়াৰ যিটো অশান্তিৰ এটা পৰিৱেশ আছিল, আজি কিন্তু সেই মেছেজটো দিব বিচাৰিছে যে আমাৰ ইয়াৰ জৰিয়তে ইয়াত এটা শান্তিৰ পৰিৱেশ হৈছে। সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষীৰ মানুহ, বিভিন্ন ইথনিচিটি গ্ৰুপ আজি শান্তিৰে ইয়াত বসবাস কৰি আছে। ইয়াৰ শান্তিৰ বতৰ, ডেভেলপমেণ্ট আৰম্ভ হৈছে। ইয়াত যি উন্নয়ন আৰম্ভ হৈছে, এই উন্নয়নৰ বাৰ্তাটো দিবৰ কাৰণে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে 1985-ৰ পিছত ইয়াত কোনো মুখ্যমন্ত্ৰীয়ে কোনো পাব্লিক ৰেলী কৰিব পৰা নাছিল। আজিৰ দিনত গোটেই এছেম্বলিখনে ইয়াত আনিছে। মই এই কথাটো ক'ব বিচাৰিছোঁ। লগতে আৰু এটা কথা, এটা সময়ত যেনেকুৱা ছেপাৰেট ষ্টেটৰ কথা ইয়াত উল্লেখ হৈছিল, ছেপাৰেট ইয়াত ৰাজ্য লাগে, ছেপাৰেট পূৰ্ণ পৰ্যায়ৰ ৰাজ্যৰ ডিমাণ্ড আছিল। আজি কিন্তু সেইটো বিকল্প হিচাপত তেখেতসকলে ইয়াত এছেম্বলি আনিলে। আমাৰ বড়ো ভাষা, আমাৰ এছেম্বলিৰ ভিতৰত যিমান লেংগুৱেজ, যিকেইটা লেংগুৱেজ তাত চলে, তাৰ মাজতে বড়ো লেংগুৱেজ এটা, ইংলিছ, অসমীয়া আৰু লগতে বড়ো লেংগুৱেজ এটা চলাই আছে। বড়ো জাতিটো অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। বড়ো জাতিটো, বড়ো ভাষাটো, বড়ো কালচাৰটো অসমীয়া ভাষাৰ এটা অবিচ্ছেদ্য অংগ। এই কথাখিনি বুজাবৰ কাৰণে তেখেতৰ লগত আমাৰ যিটো এছিমিলেশ্যন, আমাৰ মাজত কোনো ভেদাভেদ এই মুহূৰ্তত নাই বা সন্মুখৰ দিনত নাথাকিব। এই গোটেই মেছেজখিনি দিবৰ কাৰণে আজিৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক কিন্তু আমি যদিও বিৰোধী, কিন্তু এই প্ৰক্ৰিয়াটোক আমি ৱেলকাম কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াটোৰ জৰিয়তে এছিমিলেশ্যনৰ যিটো প্ৰক্ৰিয়া, আমাৰ একাত্মবোধ হোৱাৰ যিটো ব্যৱস্থা, এইটো ত্বৰান্বিত কৰিব আৰু বেছি ভাল ফল দিব বুলি আমি আশাবাদী। আৰু আমি এইটো বিচাৰিছোঁ যে এই ভেদাভেদটো পাহৰি এতিয়া উন্নয়নৰ যিটো পৰিকল্পনা, BTCত বিভিন্নভাৱে যি উন্নয়নৰ পৰিকল্পনা বা 6 শিডিউলবিলাকৰ ভিতৰত উন্নয়নৰ পৰিকল্পনা, নেপোটিজমটো দূৰত ৰাখিব লাগে, কৰাপশ্যনটো দূৰত ৰাখিব লাগে, আৰু সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মানুহ মিলি যদি BTCৰ ভিতৰত যিখিনি অনাবৰো মানুহ আছে, বিভিন্ন জাতি জনগোষ্ঠী আছে, তেখেতসকলৰ যাতে উন্নয়ন ত্বৰান্বিত হয়, একেটাভাৱে যাতে সমভাৱে উন্নয়ন হয়, সম বিকাশ হয়, সম বিতৰণ হয়, তাৰ ব্যৱস্থা কৰিবৰ কাৰণে যি পৰিকল্পনা, এই পৰিকল্পনা বাস্তৱত ৰূপ দিয়ক। আৰু তাৰ প্ৰতীকী হিচাপে আজি প্ৰথম দিনটো, এই এছেম্বলিৰ প্ৰথম দিনটো আজি কোকৰাঝাৰত কৰি দিয়া যিটো হিষ্ট্ৰী, এইটো যদি যথেষ্ট লাভান্বিত হ'ব বুলি আমি অনুভৱ কৰিছোঁ। থেংক ইউ।